হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰ বাৰু ভালেই। আৰু আজি মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ মাজত এটি সহজতে বনাব পৰা ৰেচিপিটো প্ৰায়বোৰ মানুহে বনাবলৈ জানে, কিন্তু মইনো কিদৰে বনাওঁ তাকেই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আজি মই বনাবলৈ লৈছোঁ পাতত দিয়া সৰু মাছ। তাৰ বাবে আপোনালোকক লাগিব এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি ল'ব, নিমখ সোৱাদ অনুসৰি, জলকীয়া 4-5টা এনেদৰে কুটি ল'ব, আদা এটুকুৰা, নহৰু 5-6 ফুটা এনেদৰে ল'ব। আৰু আজিৰ মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে মাছ। এনেদৰে সৰু মাছখিনি ভালদৰে আপোনালোকে চফা কৰি ল'ব, পাৰিলে পেটুবোৰ আঁতৰাই ল'ব। পেটুবোৰ থাকিলে অলপ তিতা তিতা হয় খাবলৈ। পেটুবোৰ আঁতৰাই ভালদৰে মাছখিনি আপোনালোকে ধুই ল'ব। এতিয়া মই গেছটো অন কৰিলোঁ। গেছটো অন কৰি, যিহেতু আমি ৰেচিপিটো কলপাতত বনাম, কলপাতখিলা আমি ভালদৰে এনেদৰে গেছতে আমি সেকি ল'ম। দুটা ছাইড ভালদৰে সেকি ল'ব আৰু বেছি সময় নেহেকিব, বেছি সময় সেকিলে পুৰি যোৱাৰ চান্স থাকে। অকল কোমল হ'লেই হ'ল, যাতে আমি টোপোলাটো কৰোঁতে কলপাতখিলা ফাটি নাযায়। এনেদৰে আপোনালোকে ভালদৰে সেকি ল'ব কোমল হোৱালৈকে। আমাৰ পাতখিলা কোমল হৈ গৈছে। এতিয়া মই নমাই ইয়াতে এইখিলা পাততে আমি মাছখিনি দি দিলোঁ। এতিয়া দিলোঁ পিঁয়াজ, জলকীয়া, আদা আৰু নিমখ আৰু অলপ মিঠাতেল দি দিব, এইটো অপশ্যনেল হয়। আৰু এতিয়া আমি পাতখিলা ভালদৰে বান্ধি ল'ম, যাতে খুলি নাযায়। টাইটকৈ বান্ধিব। আৰু আপোনালোকে ইচ্ছা কৰিলে এই পাতখিলা টোপোলাটো আপোনালোকে ৰছীৰেও বান্ধিব পাৰে, কিন্তু মই ৰছীৰে নাবান্ধোঁ। ইয়াৰ কলপাতৰ পিছফালৰ ঠাৰিডাল দিয়ে মই বান্ধি দিম। ভালদৰে বান্ধিব যাতে টোপোলাটো খুলি নাযায়। এতিয়া কেৰাহীখন গৰম হ'লেই ইয়াতে আমি টোপোলাটো দি দিম। টোপোলাটো দি এখন ঢাকন দি দিব। ঢাকনটো দিয়াৰ 5 মিনিটৰ পিছতে লৰাই দিব, মানে উল্টা কৰি দিব। এনেদৰে প্ৰায় 20 মিনিট আপোনালোকে 5 মিনিটকৈ কৰি এইটো জুইত এনেদৰে সেকিব। জুইত দিলে আমাৰ স্ম'কি ফ্লেভাৰটো পোৱা যায়। এতিয়া আমাৰ ৰেডি হৈ গ'ল পাতত দিয়া মাছ। এয়া চব ধুনীয়াকৈ সিজি গৈছে, সকলোবোৰ ইনগ্ৰিডিয়েণ্টছ ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি ইয়াতে দিম অলপ কটা ধনিয়া। এতিয়া লাষ্টত আমি চেপি দিছোঁ অলপ নেমু। আৰু সকলোবোৰ দিয়াৰ পিছত আমি গোটেইবোৰ ইনগ্ৰিডিয়েণ্টছ ভালদৰে মিক্স কৰি ল'ম। এয়া আমাৰ পাতত দিয়া মাছ ৰেডি। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু খাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব। আজিলৈ পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।